তো হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ চবে ভালে আছে। আকৌ এবাৰ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ। মানে বহুত দিনৰ পিছত আকৌ এবাৰ ভিডিঅ' বনাব ধৰিছোঁ। মানে বহুত দিন হৈ গ'ল বনোৱা নাই। তাৰপিছতকে আৰু কি ক'ম, তো আপোনালোকে ভিডিঅ' চাই থাকিব। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগত বেল আইকনো বজাই দিব আৰু কমেণ্ট কৰিব। আৰু ভালকৈ আকৌ এবাৰ আহিছোঁ আমি তিনিটা, আলু কচু আৰু সঞ্জয় ভাই। আলু কচু ক'ত গৈছ? এফালে 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 এফালে। সঞ্জয় কেনে ঠিকে আছতো? হা ৰ আহিছোঁ, ৰ বৈ আলু বৈ ইমান দিনৰ মূৰত আলু লগ পাইছোঁ। বৈ গৈ আহোঁগৈ ন, শুনি আহোঁগৈ কি কৈছে ন। আলু বৈ চাই আহোঁগৈ, বৈ কি কৰিছে ন সঞ্জয়, ইমান দিনৰ মূৰত আহিছে। সঞ্জয় ৰ আহিছোঁ ৰ। সোনকালে তই ইমান দিন ক'ত আছিলি? দেখিয়ে পোৱা নাই। চব ঠিক আছেতো? দুইটাই ঠিক আছেতো? তো আজি কি বৈ ইমান দিনৰ পিছত লগ পাইছোঁ, কিবা এটা কৰি আহোঁগৈ, খাই আহোঁগৈ। বৈ সঞ্জয় বৈ আৰু কচু বৈ, আমি কিবা খাই আহোঁগৈ। তিনিটা ইমান দিনৰ মূৰত লগ পাইছোঁ, কিবা এটা খাই আহোঁগৈ। বৈ কিবা এটা খাই আহোঁগৈ ন, মোক কেনে লাগিছে এবাৰ কচোন তহঁতি? ভাল লাগিছে নাই? হে আলু এইটো কৈছোঁ একদম তই বোলে হিৰো। তো সঞ্জয় তই কচোন কেনেকুৱা লাগিছে ষ্টাইলটো? মানে মই সলমান খানৰ পৰা শিকিছিলোঁ জানে। নহয় এইটো ছনী দেৱাল। তই এনেকা কৰি কেনে লাগিছে এবাৰ কচোন, কেনে লাগিছে? চাই ভাল লাগিছেতো? কবিচোন তহঁতি, কচোন ক মানে সোনকালে ক ভাই, মোৰ ওচৰত যাদই টাইম চাইম নাথাকে। সোনকালে ক লাগিছেতো কিবা এটা। এনেকা কৰে নেকি সেনেকা? লাগিছে কেনেকুৱাকে? একদম ফটুৱা, মই কৈছোঁ ন, একদম ফটুৱা। তই মোৰ নিশাই থাকিবি, এনেকা থাকিবি। চবে ভাল বুলি ক'ব জানো, হয় নাই সঞ্জয়? কচোন ক, তই নিজে কচোন, তো হয় নাই? মোৰ নিশাই থাকিব লাগে নে? কচোন এনেকা হয় নাই? এনেকা থাকিবি, ভাল লাগে। এনেকা কৰে নি মানুহে? হ'ব তহঁতি থাকচোন, ইমান দিনৰ পিছত লগ পাইছোঁ, তাৰ উপৰি আকৌ তহঁতি কাজিয়া কৰিব লাগি গৈছগে। এটা কৰি এনেকা কৰিছ, এটা এনেকা কৰিছ, এনেকা হ'লে কেনেকা হ'ব? তহঁতক কৈছোঁ কিবা এটা ইমান দিনৰ পিছত লগ পাইছোঁ, বৈ আমি কিবা এটা খাই আহোঁগৈ, ফুৰি আহোঁগৈ। তহঁতিচোন নিজে লাগোচোন, সেইটো কাৰণে তহঁতক মোক বেয়া লাগে জাননে? তহঁতি মানে কি ক'ম আৰু, এই আলু কচু দুইটাই যদি থাকে তেনেহ'লে ঠিক। যেতিয়া মই আহি যাম তেতিয়া সিহঁতক সি ক'ব ই এনেকা, সি ক'ব সি এনেকা। কেনেকা হ'ব এনেকা হ'লে? এনেকা নহ'ব ন। তহঁতি ভালকৈ থাক, অলপ ভালকৈ থাক। বৈচোন বৈ, এতিয়া সেইয়াত গৈ বহোঁগৈ, বৈ অলপ চলপ বহোঁগৈ, তাৰপিছতকৈ আমি কথা পাতিম বৈ। ইয়াতে বচোন তহঁতি লগতে একদম লগতে বহি থাক, বেছি হাল্লা নকৰিবি, কাজিয়া নকৰিবি। ইয়াতে ইমান ধুনীয়া জেগাটো, ইয়াতে ইয়াতে মোৰ নাম কি জানো নাই? তহঁতি জানো নাই? এনেকাকে যে কথাবোৰ যে কবি। তহঁতিচোন মোৰে লগৰ ন, মোক নক'লে কাক কবি? তই কবি কথাখিনি দেই, ভাল আৰু। তই ইমান দিন ক'ত আছিলি কচোন সঞ্জয়, ক? ইমান দিনৰ পিছত লগ পাইছোঁ। ইয়াৰ লগত থাকি মোৰ নহয়, একদম গোটেই দিনটো এনেকা হৈ থাকে। মোৰ নিশা থাকিবলৈ এনেকাকৈ হয় নাই কচোন? একদম মানে ভাল নালাগে ইয়াৰ লগত থাকি, জান নাই? তই ইমান দিনৰ পিছত আহিছ, তো ভাল লাগিছে। তই ক'ত থাক কচোন মোক, ময়ো যাম মানে তোৰ লগত। একদম ময়ো যাম, কচোন তই ক মোক কৈছে নিজে এনেকাকৈ থাকে, সেইটো নহয়।
মোক কৈছে এনেকৈ নাথাকিবি ইয়াৰ লগত থাকি থাকি মই পাগল হৈ গৈছোঁ জাননে মই পাগল হৈ গৈছোঁগৈ তই সঞ্জয় আহিলি বৰ ভাল হ'ল এতিয়া মোক বহুত ভাল লাগিছে জানো নাই তাৰ সঞ্জয় সদায় থাকিবি দে তই থাকিলে মানে যে বহুত ভাল লাগে ই যে নহয় কথা ইমান মাৰে মোক তই নাজানো তই থাকিবি দে সদায় থাকিবি দে সদায় থাকিবি সদায় থাকিবি ঘণ্টা ঘণ্টি মোকে কিবা নে কিবা কৈ থাকিবি মই ইমান দিন যে মোৰ লগত আছিলি মোৰ লগত হে তোক কোনোবাই কিবা ক'লে মই মাৰ খাইছিলোঁ মনত আছেনে এতিয়া তই ইয়াৰ মোৰ নামত কেলে বদনাম কৰিছ তই কেলে মই তোৰ ভাই হয় কোন হয় ভাই মোৰ নাম মই তোৰ কোন হয় ভাই হয় ভাই ঠিক আছে বেছি দাদাগিৰি দেখাবি নাই কাটি পেলাম গম পাইছা নহয় গম পালা সঞ্জয় তই কিবা ক অকল মনে মনে থাকিলে নহ'ব তই কিবা এটা ক ঠিক আছে হে তই আজি ৰাতি হ'বনি হ'ব হা তোৱেতো তহঁতৰ প্ৰব্লেম হে ইমান দিনৰ পিছত আকৌ ই কি কৈছে এইটো মাৰিম বাপেকে এইটো খাওঁ হে তহঁতি দুটা ঠিকে আছে তহঁতি থাক ভালকৈ থাক কাজিয়া কৰ একেলগে থাক মানে তহঁতি মই নাথাকিলে মানে কাজিয়া নকৰ ন তহঁতি দুটা ঠিকে থাক মই অহা যোৱাৰ লগে লগে তহঁতি মানে কাজিয়া কৰ ই এনেকুৱা কৰিছে সি এনেকুৱা কৰিছে কেলে বাৰু তহঁতি ইমানেই কেলে হে এইবোৰ কৰিব লাগে পূৰা দিব লাগে বাপেকে একদম ঘিটুককৈ দিয়ে দিবি কৈছোঁ তই যদি আজিৰ পৰা আলুক মাৰিছ আলু তোক মাৰিব আলু তই মাৰিবি কিন্তু দেই তই ভয় নকৰিবি মই আছোঁ নহয় মই আছোঁ আলু তই মাৰিবি তাক মাৰিবি কৈছোঁ মাৰিবি পিছতকৈ তই নাথাকৈছোঁ মোৰহে মাৰ খাই ইয়াক মাৰিলে তই এতিয়া আছ দুদিন নাথাকিলে যে মোৰ পিছফালে দিব ফুদিনকৈ এতিয়া তই কৈছোঁ তই মোক মাৰ খাই গোৱাই গৈছিলি তই কৈছিলি মই থাকিলে মাৰিবি তই ঘপকৈ গুচি গ'লি সেইদিনা পলাই দিলিগৈ মোক সি মাৰিলে ইমান জোকে মাৰিলে নহয় কি কবি মই মাৰিছিলে তই মোক মাৰিছিলি সেইদিনা সেইটো কাৰণে মই মাৰিলোঁ ডাইৰেক্ট কথা ফাইনেল কথা বেছি উল্টাই নকবি ঠিক আছে এইবোৰ কথা বাদ দে মোৰ পকেটত হাত দি পিনে চিধা হাতটো নোধোৱাকৈ সেনেকুৱাকৈ ভাতটো খাই দে ডাইৰেক্ট কথা মোৰ পকেটত হাত দে ঠিক আছে সঞ্জয় তই যাগে তই ঘৰ মই যাওঁগৈ মাথাটো বেয়া হৈ গৈছে আটা মাজি চাটাকলি নকৰিবি নহ'লে কৈ দিছোঁ সঞ্জয় মই যাওঁ এতিয়া ঘৰ কালি লগ পাৰিম ঠিক আছে গধূলি দাদা মই গৈছোঁ এতিয়া ঠিক আছে সঞ্জয় ময়ো যাওঁগৈ তই থাক ই যায়গৈ বোলে ময়ো যাওঁগৈ কিনো কৰিবি এনেই আজি আহিলেও মাথাটো বেয়া আহিলে ইমান ধুনীয়াকৈ ওলাইছিলোঁ তোৰ কাৰণে হ'লগৈ তই চব এইবোৰ কৰগৈ ময়ো যাওঁগৈ দেই তই থাক তই যাবিগৈ নহ'লে ঠিক আছে যাওঁ ঠিক আছে দাদা ঠিক আছে যাগে এনেকাই দুষ্টি ন যা হ'ব যা ইমান ধুনীয়াকৈ ময়ে মাতিলোঁ মোকে বদনাম কৰিলি আকৌ মোকে বান্ধি গুচি গৈছি বাদ দে যা তহঁতি নেলাগে গধূলিও আহিব নালাগে বাদ দে যাগে যা নেলাগে গধূলি আহিবলৈ বাদ দে যাগে ময়ো যামগৈ কিনো কৰিম ইয়াত থাকি তহঁতি ইমান বেয়া হৈ গৈছ আজিকালি মোকে পাত্তা নিদিয়া হৈ গ'লি তহঁতি চকু পানী ওলাইছে নেকি যাগে তহঁতি যাগে ময়ো যাওঁ কি কৰিম যাওঁগৈ টাটা তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা হ'ল ক'ব নোৱাৰোঁ মই বহুত দিনৰ পিছত বনাইছোঁ তো যদি ভিডিঅ'টো অলপ চাই পিনে আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব চেনেলত ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ তো কিবা যদি ভুল হৈ গৈছে তেনেহ'লে মাফো কৰি দিব ক্ষমা বিচাৰিছোঁ আৰু এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব এইবাৰ মিছ নকৰোঁ মানে মই মিছ নকৰোঁ বুলি ভাবিছোঁ মানে যিমান হৈ গ'লেও মানে মই ভিডিঅ' বনাম মানে অলপকৈ হ'লেও মই বনাই ভিডিঅ' আপলোড দিম আপোনালোকে চাব আৰু চেনেলটো যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব তো চাব পাৰিছে ৰুমটোৰ ভিতৰতে ভিডিঅ' বনাইছোঁ আৰু বহুত আৰু ঘৰতো নাই মই জানে ৰুমটোৰ ভিতৰত বনাইছোঁ মই ভিডিঅ'
তো আপোনালোকে চাই থাকিব আজিলৈ ইমানটোৱে টাটা বাই বাই